বুকুত বিশ্বাস লৈ পেলাই মই আকৌ আজি সোমাই গলো মোৰ পাকঘৰটোলৈ। কিন্তু আজি ভাত নহয় ৰুটিহে বনাম আকৌ দেই। বাট মই যেতিয়া প্ৰথম ৰুটিখন খাই চালো তেতিয়াহ'লে পাপৰ খোৱা নিচিনা ফিল হৈছে। আকৌ এই চচপেনত লাগি ধৰা বেমাৰটো যোৱাই নাই। দেখিছেনে চামুচ লগাই পেলাই এৰাব লগা হৈছে। নমস্কাৰ সকলোকে, মই হলো সমলৰ কি ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ভ্লগ। ৰাইজ আজি মই ৰুটি খাম বুলি ভাবিছিলো, কিন্তু যিহে অৱস্থা হ'ল বাদ দিলো আৰু। সেইকাৰণে কুকাৰটোত লাহেকে চাউলে বহাই দিলো। মোৰ নিচিনা মানুহ যোনে খানা বনোৱা কৰা একোৱে কৰিব নাজানে, তেওঁলোকৰ কাৰণে ভাতটোৱে ছেফেষ্ট অপশ্যন। বাই দ্য ৱে, আপোনালোকৰ যদি মোৰ জিলমিল কৰি থকা কুকাৰটোলৈ চকু গৈছে তেতিয়াহ'লে আপোনালোকক কৈ দিছো, কাৰণ এইটো হৈছে প্ৰেষ্টিজৰ এটা 3 লিটাৰৰ প্ৰেছাৰ কুকাৰ, য'ত খানা মিনিটতে বনি যায় আৰু দেখাতো ধুনীয়া, ৰঙা ৰঙা একেবাৰে জিলিকি থাকে চকুত। সেইকাৰণে এইটোক দেখি পেলাই আপোনালোকৰ যদি লওঁ লাগি গৈছে তেতিয়াহ'লে কমেণ্টত লিংক বুলি দি দিব, মই আপোনালোকৰ ডিএমত লাহেকে পঠাই দিম। এই গুণগান গোৱা বহুত হ'ল, এতিয়া বলক সৰু আলু ভাজি বনাওঁ। জানো আৰু প্ৰায় প্ৰভুৱে জানে কেনেকুৱা বনিব আৰু, কৃষ্ণ। এতিয়া লাহেকে তেলটো ঢালি দিছো আৰু চচপেনটো ধুনীয়াকে লৰাই লৈছো। এইটো চচপেন আছিল নে টেৱা আছিল? ৰাইট, চৰি গলতি সে মিষ্টেক হৈ গৈ, এখন টেৱা বুলিহে কয়। জোচত মানে অলপমান কেতিয়াবা ভুল অলপ হৈছে আৰু সেইটো কাৰণে মাফি। মানে মই কুকিঙত বেছি ফ'কাছ কৰিলে এনেকুৱাই হয়, গমেই নাপাওঁ কোনটো বাচন বৰ্তন ইউজ কৰি আছো। এতিয়া লাহেকে নিমখ, মা মছলা আৰু যি বস্তু লাগে চব দি লৈছো। আলু ভাজিত জিঞ্জাৰ গাৰ্লিক পেষ্ট দি নে? কমেণ্ট কৰি জনাবচোন, মই নাজানো সেইকাৰণে দি দিছো আৰু। ৰ'ব, মোৰ এক্সপেৰিমেণ্টেশ্যন এতিয়াও চেজ হোৱা নাই। গৰম মছলা দিছো, এইটো মোক কমেণ্ট কৰি ক'ব কি গৰম মছলা আলু ভাজিত দিয়ে নাই। ৰাইজ, আজিকালি মই আকৌ হেল্ডি বস্তুৱে খাওঁ দেই, সেইকাৰণে মোৰ প্লেটত চালাড থাকেই, কাৰণ চালাড মেইন ৰাইজ। ইয়াৰ পৰা ফাইবাৰ অলপ পাই যাওঁ মই মোৰ বডিত। ফাইনেলি মোৰ আলু ভাজিখন হৈ গ'ল আৰু দিয়ক। এতিয়া খাই পেলাই চাবই লাগিব কেনেকুৱা হৈছে। দেখিছেনে, কাম কৰি মাথাটো এনেকুৱাই হৈ গৈছে কি বাতিত দালি দিয়াৰ জেগাত ভাত দি আছো মই। কাম কৰি মাথা বেয়া হৈ গৈছে, মানে কি ক'ব আৰু। লগতে চালাড খিনিও আছিল নহয়, সেইকাৰণে সেইখিনিও দি দিছো চাইডত। এতিয়া ফাইনেলি লাষ্টত গৈ পেলাই দালিটো বহাই দিওঁ আৰু, নহ'লে সুদাই ভাত খাব লাগিব। দেখিছেনে, বহাইছিলোহে হ'লেই। এইটোৱে হৈছে মোৰ ৰঙা প্ৰেছাৰ কুকাৰ যাদু। লাষ্টত দালিটো হওঁতে মনত পৰিল দিয়ক কি বাতিটো ভাতৰ কাৰণে নহয়, দালিৰ কাৰণেহে। এতিয়া ধুনীয়াকে দালিখিনি বাতিত ঢালি ললো আৰু ফাইনেলি আমাৰ খানা ৰেডি। দেখাত কিন্তু মজা লাগিছে দেই। এনেকে নিজৰ বনোৱা থালিখনত ইমানখিনি আইটেমেৰে ভৰি থাকিলে নিজকে কিন্তু বৰ গৌৰৱ ফিল হয় দেই। ৰুটিখনটো খাই পাপৰ নিচিনাই লাগিছে, সেইকাৰণে মই ৰুটি বাদ দিলে ভাতত ধৰিলো। আৰু সঁচাকে ৰাইজ, ভাতৰ নিচিনা সুখ কিন্তু ক'তো নাই দেই। আমি অসমীয়াবোৰে কিন্তু এইটো পুৰা ফিল কৰিব পাৰো। বাকী মই নিমখৰ টেমাটো আনিছো, মানে দালিত অকমান নিমখ কম হ'ল, হৈ যায় বাৰু কেতিয়াবা, নতুন মানুহ যে। দিয়ক পিছে মই এতিয়া ধুনীয়াকে ভাতকেইটা মাৰি লওঁ। আৰু আজিৰ ব্লগটো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু ফ'ল' এটা কৰি যাবলৈ নাপাহৰিব কিন্তু। বাচন সোপা ধুবলৈ আছে। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।